মাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কেনে আছে? আশা কৰিছোঁ আপোনালোকৰ সকলোৱে ভালে আছে। মোৰো ভাল। মই আপোনালোকৰ কাৰণে মাছৰ কেইবাবিধ ৰেচিপি আপোনালোকে মই যিদৰে বনাইছোঁ তেনেদৰে যদি বনাই হয় নিশ্চয় ভাল পাব। একেবাৰে সহজতে বনাব পৰা মই বনাই গৈছোঁ, আপোনালোকে চাই গৈ থাকিব। তেনেহ'লে বলক মই কিদৰে বনাইছোঁ আপোনালোকক দেখুৱাই যাওঁ। আপোনালোকে তেনেকৈ বনাই যাব মোৰ আশা থাকিল। আৰু মই কেইবাবিধ ৰেচিপিখিনি যিখিনি দিছিলোঁ সেইখিনি আপোনালোকে বনাই খাইছে বুলি মোৰ বহুতে মোক মেছেজ ভিডিঅ' তেনেকৈ পঠাইছে। যিসকলে মোক মেছেজ ভিডিঅ'ৰ জৰিয়তে ভিডিঅ' পঠাইছে, মেছেজ পঠাইছে, বনাই খালোঁ, ভাল পালোঁ, তেওঁ সকলোকে কৈছোঁ অশেষ ধন্যবাদ। আপোনালোকে তেনেকৈ মোক আগলৈও মৰম দি যাব। পাতত দিয়া মাছ বনাবলৈ মই লৈছোঁ ৰচুন, আদা, জলকীয়া, নৰসিংহ পাত, এইখিনি মই পিচি ল'ম। অলপ সৰিয়হ দি লৈছোঁ। কেঁচা মাছ লৈ লৈছোঁ 1 পিচ। তাৰপাছত এইখিনি মই যিখিনি পিচি লৈ লৈছিলোঁ, তাৰপাছত নিমখ হালধি দি ভালকৈ মই সানি ল'ম। অলপ মিঠাতেল দি লৈছোঁ। অলপ খৰিচা দি এতিয়া মই ভালকৈ সানি ল'ম। হালধি গছৰ পাত লৈ লৈছোঁ, তাৰ ওপৰত মই এনেকৈ সানি লোৱা মাছখিনি দি লৈছোঁ। এতিয়া দি মেলি ভালকৈ বান্ধি ল'ম। এনেকৈ কৈ মই ভালকৈ বান্ধি লৈছোঁ। ফ্ৰেমত মই ফ্ৰাই পেনৰ ওপৰত এনেকৈ দি লৈছোঁ। লাহে লাহে সিজি থাকিব। মাজে মাজে মই লুটিয়াই যাম ভালকৈ সিজিবলৈ কাৰণে। পাতত দিয়া মাছ ৰেডি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে, খাবলৈ সিমানেই সোৱাদ হয়। ফ্ৰাই মাছ মই কাঁইটখিনি ওলাই মাছখিনি বাছি লৈছোঁ চাটনি বনাবৰ কাৰণে। ফ্ৰাই মাছৰ চাটনি বনাবলৈ মই লৈছোঁ আদা, নহৰু, কেঁচা জলকীয়া, নিমখ, মান ধনিয়া, খৰিচা অলপ লৈ লৈছোঁ। এয়া ৰেডি হৈ গ'ল ফ্ৰাই মাছৰ চাটনি। এতিয়া বনাব লৈছোঁ ঔটেঙা কচু মাছৰ মাথা দি বইল। প্ৰথমতে এয়া ঔটেঙা আৰু কচু মই ভালকৈ টুকুৰা টুকুৰাই কাটি লৈছোঁ। এতিয়া মই দি যাম। আৰু মই কি দি যাম আপোনালোকে চাই গৈ থাকিব। বইলত দিবলৈ মই এইখিনি ৰেডি কৰি লৈছোঁ। আদা, নহৰু, কেঁচা জলকীয়া, বইল পাত অকণমান লৈ লৈছোঁ। উতলাৰ পাছত মই দিছোঁ আপোনাৰ মাছৰ মূৰ মই পটাত খুন্দি লৈছিলোঁ। আৰু এইখিনি যিখিনি মই পিচিছিলোঁ এইখিনি মই গোটেইখিনি দি দিম। নিমখ 1 চামুচ দি লৈছোঁ। তাৰ পাছত দিম মই শুকান খৰিচা। আপোনালোকৰ যদি শুকান খৰিচা নাই, আপোনাৰ যি খৰিচা আপোনাৰ ঘৰত আছে সেইখিনিও দিব পাৰে। খুব ধুনীয়াকৈ বইল হৈ গ'ল। এতিয়া মই অলপ মান ধনিয়া দি ল'ম। এনেকৈ বনাই খাবলৈ খুব সোৱাদ হয়।
মাছৰ এটা ধুনীয়া আঞ্জা বনাম, তাৰ কাৰণে মই প্ৰথমে মাছখিনি ফ্ৰাই কৰি লৈছোঁ। পুৰৈ শাকৰ ঠাৰি আৰু আলু দি মই মাছৰ আঞ্জা বনাম। মাছৰ আঞ্জাৰ বাবে মই মছলাখিনি পটাত পিচি লৈছোঁ। ইয়াত আছে আদা, নহৰু, কেঁচা জলকীয়া, ক'লা সৰিয়হ, বগা সৰিয়হ, পিঁয়াজ ৰুকি লৈছোঁ। গোটেইখিনি মই ভালকৈ পিচি লৈছোঁ। তেল গৰম হৈ গ'ল, এতিয়া মই এইখিনি আগতে ফ্ৰাই কৰি ল'ম। হৈ গ'ল, এতিয়া অলপ কালজিৰা দিছোঁ। পটাত পিচি লোৱা মছলাখিনিও দি লৈছোঁ। এক চামুচ নিমখ দিছোঁ। এতিয়া দি লৈছোঁ হালধি। হালধি মই মাছত অলপ বেছিকৈ দিওঁ, কিয়নো মাছত হালধি অকণ বেছি দিলে মই খাই খুব ভাল পাওঁ। ৰঙা জলকীয়া গুড়ি 1 চামুচ দিছোঁ। ধনিয়া গুড়ি দি লৈছোঁ। ধনিয়া গুড়ি দি এতিয়া মই ভালকৈ লৰাই ল'ম। পানী দি উতলাই লৈছিলোঁ, এতিয়া মই এইখিনি দি দিম। ইয়াত হৈ আছে মাছ, ইয়াত বইল, এইখিনি হ'বগৈ আৰু বেছি দেৰি নাই, হৈ যাব। দুইফালে বহাই থৈ দিছোঁ। আলুখিনি প্ৰায় সিজি গ'ল, এতিয়া মই ফ্ৰাই মাছখিনি দি ল'ম। অলপ সময় উতলাই মই মাছখিনি নমাই দিম। আজি দুপৰীয়া সাজ মাছৰ আঞ্জা, মাছৰ ওপৰত মাছৰ চাটনি, মাছৰ মূৰৰ বইল, পাতত দিয়া মাছ